ফ্রেন্ডস আই পাই গেলো হাজো মাধৱ মন্দিৰ। এইটো হৈছে মাধৱ মন্দিৰৰ চিৰি চব এনেদৰে উঠি যাব পাৰি মন্দিৰত। যিহেতু মই বাহিৰত আছোঁ, এতিয়া অলপ মই ভৰি হাত ধুই ল'ম। আহকচোন পুখুৰীটোত যাওঁ। এনেদৰে পুখুৰীৰ কাষ পালোঁ। চাওক এইটো হৈছে পুখুৰী। ইয়াত মানে অলপ ভৰি হাত ধুই ল'ম, বহুত ধুনীয়া লাগে। যিহেতু মই পুখুৰীটোত কাছো আছে, পিছত দেখাব লাগিব। মই দৰ্শন কৰি লওঁ আগে। আহক বলক। এনেদৰে চিৰি দি উঠি যাই আছোঁ। এয়া চাওক লিখা আছে, পোষ্টাৰ মৰা আছে মাধৱ মন্দিৰ, হাজো মাধৱ মন্দিৰ। এনেদৰে ভিতৰত সোমিব লাগিব, সেইটো গেট। চাওক মই মেইন মন্দিৰ পাই গ'লোঁ, অৰ্থাৎ মেইন মন্দিৰৰ গেট পাই গ'লোঁ। এইখন চালি দিয়ক, টিঙৰ চালি। এয়া টিঙৰ চালি। মেইন গেট এইটোৱে চিৰি। এইটোৱে হৈছে চিৰি। এনেদৰে ওপৰত উঠি যাব লাগে। অলপ যাওঁ ওপৰত। এনেদৰে চাওক এই চিৰি এনেদৰে উঠি যাব লাগে। ধুনীয়া কৰি খোজকাঢ়ি যাই আছে মানুহবোৰে। চাওক ময়ো এনেদৰে খোজকাঢ়ি যাই আছোঁ। এনেদৰে খোজকাঢ়ি যাই আছোঁ চিৰি। চাওক আহি পাই গ'লোঁ মেইন মন্দিৰৰ দুৱাৰ। অৰ্থাৎ এই মন্দিৰৰ এইখন দুৱাৰ পাৰ কৰিলে মেইন মন্দিৰ পাই যাম। অৰ্থাৎ মন্দিৰটোৰ মেইন আৰু এইখনে হৈছে মেইন দুৱাৰ। এতিয়া যিহেতু খোজকাঢ়ি আছোঁ, অলপ ভাগৰো ধৰিছে। বহুত খোজকাঢ়িব লাগে। মেইন গেট পালোঁ, বহুত ভাগৰ ধৰি গ'ল। এতিয়া সোমাম। এতিয়া বৰ্তমান সোমাই যাম। চাওক মই সোমাই আহিলোঁ, পাই গ'লোঁ মাধৱ মন্দিৰ ভিতৰ। এয়া হৈছে মাধৱ মন্দিৰ ভিতৰ চাইড। এইটো হৈছে মাধৱ মানুহ। চাওক এইটো মন্দিৰ, ইয়াত পূজা কৰি আছে মানুহে। চাওক ইটাৰে আৰু আছে। যিহেতু এই মেইন দুৱাৰৰ পৰা সোমাই এইখিনি পায়। চাওক ধৰিছে মানে দাঁড়িব লগা হ'ল। চাওক কি সুন্দৰ, ধুনীয়া লাগে আপোনাৰ। পাহাৰৰ মাজত এনেকুৱা পৰিৱেশ চাওকচোন। মন্দিৰটো কি সুন্দৰ লাগে আপোনাৰ। সেউজীয়া গাছ গছনি আছে আপোনাৰ। চাওক এইটো নামঘৰৰ মানে মন্দিৰটোৰ আপোনাৰ যিকোনো বস্তু আহিলে আপুনি থ'ব পাৰি আৰু সংগ্ৰহ কৰিব পাৰি। হাজোৰ এইটোৱে হৈছে পুৰণীয়া মন্দিৰ, মাধৱ মন্দিৰ। চাওক কি সুন্দৰ পৰিৱেশ দেখাইছোঁ। সৰুৰ পৰা মন্দিৰটো বহুত ধুনীয়া লাগে। চাফ চিকুণতা পূৰা আৰু চাফ চিকুণ কৰি ৰাখে আৰু মন্দিৰটো পাহাৰ ধুনীয়া। চাওক এই পাহাৰ এইবোৰ আছে, এইবোৰে পানী আপুনি যদি কিবা থয় পানী ইউজ কৰিব পাৰে। এইবোৰ পুৰণীয়া মেইন মন্দিৰ। মন্দিৰ এই তাত মাজত ছাতি দিছে, তাত ছাতি দিব পাৰিব। এইটো মন্দিৰ ছাতি দিব পাৰিব। চাকি ধূপ এইবোৰ দিব পাৰিব। এইবোৰ ইয়াত লগাইছে মানে ছাতি ধূপ দিব পাৰিব। আৰু মেইন মন্দিৰ সেইটো দৰ্শন কৰিব লাগিলে ভিতৰত সোমাব লাগিব। মই যিহেতু দৰ্শন ইয়াৰ পৰা কৰিছোঁ, মই ভিতৰত সোমোৱা নাই। এই মন্দিৰৰ মানে কি ছাতি দিয়া জেগা এইখিনি। এনেদৰে ভিতৰত সোমাম মই। চাওক এই ছাতি দিছে মানুহে। এনেকৈ এইভাগে ভিতৰত আপোনাৰ মন্দিৰত সোমাম মই। চাওক এই মন্দিৰ। চাওক এনেকৈ ভক্তবান ৰাইজে মেইন মন্দিৰত দৰ্শন কৰিবৰ কাৰণে এনেদৰে ভিৰ কৰি আছে। বহি আছে কিছুমানে। যিহেতু এতিয়া প্ৰসাদ খুৱাই ভাতো খুৱাই। বাহিৰৰ ছাইডৰ মেইন গেটটোৰ চাওক এই চাইডে এইটো মানে গেটটোত আপুনি ফটো উঠিব পাৰে। এই চাওক এনেদৰে মানুহে ফটো উঠে। ইয়াত অলপ নুমিও যাব পাৰি, যিহেতু এই গেটটো দি অলপ তলতখিনি নুমি যাব পাৰি। চাওক কি সুন্দৰ পৰিৱেশ। আহকচোন ওপৰৰ পৰাই চাওক। চাওক ইয়াৰ ওপৰৰ পৰা কি সুন্দৰ লাগে পৰিৱেশ। চাওক এইটোৱে হৈছে মাধৱ মন্দিৰ। চাওক মাধৱ মন্দিৰ কি সুন্দৰ। চাওক কি ধুনীয়া লাগে পৰিৱেশটো।
বলক এতিয়া আমি কাছু চাবলৈ চাওক আহি পাই গ'লোঁ কাছু এইটো হৈছে কাছু চাওক এইটো বহুত পুৰণীয়া কাছু দাক বহুত মানে বহুত বছৰৰ কাছু পাব আপুনি দেখা চাওক এইবোৰ কাছু দেখিছেনে কিমান ডাঙৰ ডাঙৰ কাছু আছে বহুত ডাঙৰ ডাঙৰ কাছু আছে বহুত বছৰৰ কাছু চাওক ইয়াত মানে হাজো মন্দিৰত আহিলে আপুনি কাছু চাব আহক বহুত ধুনীয়া লাগে কাছুকেইটা আপুনি হাত কিবা বস্তু দিবও পাৰে কাছুকেইটাক চাওক কিবা কানি দিছে মানুহে সেইকাৰণে মানুহে খাব আহে ছাইডত মানে চাওক কি ধুনীয়া লাগে চাওক এইটো বহুত পুৰণা কাছু দাক এই চাওক বহুত ডাঙৰ কাছু এইটো বহুত পুৰণা কাছু চাওক কিবা দিয়াৰ কাৰণে মানে ৰখি আছে